দাদা এই কিন্তু অহা নাই আজিকালি এইকেইদিন মানে হেৰি আকৌ এই আমাৰ শংকৰী বলোৰামৰ ঘৰত কামকেইটা আছিল নাই বৰষুণো বেছি নহয় কামকেইটা আজি শেষ কৰি পেলাই মই পইচা কেইটা মই আগতীয়াকৈ অনা আছিলে বৰষুণ দিলেও ভিতৰৰ কামখিনি একেবাৰে শেষ কৰি পেলাই লগাম বুজিছ তই যে বলোৰাম শংকৰী বুলি ক'লে মোৰ কথা এটা মনত পৰিছে বুজিছানে এই বুজা শংকৰদেৱৰ ফালে আকৌ মেডাম মেফিলৈ কেনেকুৱা বিতৰ্ক মানে মাজতে মোবাইলতে চাইছে ফেচবুকত চাইছোঁ এই মেডাম মেফিত অংশগ্ৰহণ কৰাৰ আগত বোলে গহপুৰত কোনোবা এজনক বোলে বহিষ্কাৰ কৰি দিলে শংকৰী মানে কি যে হৈছে দেই মানুহবোৰ মানে একেই সমাজ একেই মানুহ আকৌ কিহৰ বহিষ্কাৰ কৰি মেডাম মেফিলি গ'ল যেনিবা সেইবোৰ একদম গোটেই ছ'চিয়েল মিডিয়া মানে একদম পূৰা একেবাৰে ছ'চিয়েল মিডিয়াত অকল সেইবোৰে কাজিয়া কাম বন নাই মানুহৰ অকল সেই ধৰ্ম কিবা কিবি এইবোলে পূৰা কাজিয়া লাগিছে মই চাই পেলাই বৰ আচৰিত পাইছোঁ দাদা সেইটো কথা এই বলোৰামৰ লগত কাম কৰি থাকোঁতে ময়ো পাতি আছোঁ সেই বলোৰামক কৈছোঁ বোলে বোলো কিনো হৈছে বোলো যে বোলো শংকৰী সংঘ মেডাম মেফি আহোম এইবোলো কি কাজিয়া লাগিব লাগে আমাৰ আমি বোলো চবচোন একেলগতে থাকোঁচোন একেখিনিয়ে মানুহ শংকৰী সংঘটো আমাৰ আহোম মানুহ আছে আমাৰ এইবোৰতো বেলেগ কোচ কলিতাবোৰ আমাৰ নামঘৰৰ লগত আছে চবেই চবৰ নিজৰ ধৰ্মটো পালিব লাগে এইবোৰ মানে কি কয় এইবোৰ মানে খাই কাজিয়া কৰি লাভ নাই বুজিছ এতিয়া তই চাচোন বা এতিয়া বলোৰামে এতিয়া শংকৰী সংঘ এতিয়া আমাৰতো তাৰ লগতো বিভেদ নাই আমাৰ ঘৰত সকাম হ'লেতো বলোৰামো আহে আহিতো মাহ প্ৰসাদকেইটাই লয় নহয় খালি সি সমজুৱাকৈ সিহঁতৰ নিয়ম আছে এই ধৰক সিহঁতি কি কয় এইবোৰ মাছ মাংস আদি ইত্যাদি খাব নালাগে ধৰি লওক কুকুৰা বলি দিব নালাগে জীৱ বলি দিব নালাগে গতিকে সেইকাৰণে সিহঁতি কুকুৰা মাছ মাংস দিলে সিহঁতি কিনি নাখায় বাকীটো ধৰি লওক এই কল মাছৰকেইটাতো খাই যায় তাৰ লগতো আমাৰ বিভেদ নাই আমিতো তাৰ ঘৰত গৈ সকাম হ'লে আমি খাই আহোঁ কি শংকৰী সংঘ বুলি তাৰ লগত আমাৰ বিভেদ আছে জানো নাই নহয় এইবোৰ হ'ল কিছুমান গৌৰা মানুহ আছে সেইবোৰ কেন্দ্ৰীয় পৰ্যায়তে হওক আঞ্চলিকতে হওক জিলা পৰ্যায়তে হওক কিছুমান গৌৰা মানুহ আছে শংকৰদেৱে এনেকৈ কৈছে বোলে শংকৰদেৱেতো সেইবোৰ কথা কোৱা নাছিল শংকৰদেৱে সকলোকে এক কৰি সকলো জাতি ধৰ্ম বৰ্ণ সকলো শেষ কৰি হৰিনাম ল'বলৈ কৈছে সকলোৰ লগত মিলি জুলি যিটো আচলতে দেৱ দেৱী বলি বিধান এইখিনিয়ে নকৰিবলৈ কৈছিল চব বিজ্ঞানসন্মতভাৱে তেওঁ চিন্তা চৰ্চা কৰিছিল তো সেই এক কৰাৰ যিটো চিন্তা চৰ্চা সেইটোকে কি কৈছে একাংশ মানে শংকৰী সংঘ গৌৰা শংকৰী সংঘ মানুহে এই সৰু সৰু মানুহবোৰক বুজাই দিব নোৱাৰি নিজৰ মাজতে তাৰমানে বহিষ্কাৰ কৰিছে কিবা কৰিছে তাৰপিছত বিতৰ্ক হৈছে ছ'চিয়েল মিডিয়াত এই একে আহোম মেডাম মেফিত যেনিবা অংশগ্ৰহণ কৰিলেগৈ নীতি নিয়মত যেনিবা অকণমান চালেই সেইটো কি ডাঙৰ কথাটো হ'ল সেইটোক লৈ যেনিবা বহিষ্কাৰ কৰিব লাগে এতিয়ানো কেলৈ আকৌ তেওঁক বোলে দুখমুক্ত ঘোষণা কৰিলে বুলি কৈছে তাৰমানে সেই আঞ্চলিক পৰ্যায় বা জিলা পৰ্যায়ৰ নেতাজন যিজনে কৰিছে তেওঁৰ লগত কিবা হিংসুকীয়া কিবা আছে চাগে সেই ব্যক্তিগত পূৰণ কৰিবলৈ গৈ সমাজত এটা বিভেদ সৃষ্টি কৰি দিছে নাপায় নহয় সেইবোৰ কৰিবলৈ আমি চব একেই মানুহ আমি সকলোৱে এক হৈ থাকিব লাগে তই নাজান এবাৰ মেডাম মেফিত শংকৰী সংঘ লোৱা আমাৰ আহোম মানুহ শংকৰী সংঘ তেওঁলোকে থাকে তেওঁলোকৰ ছোৱালীকেইজনী তেওঁৰ মানুহজনী লাইলুংখাম নৃত্য নচুৱাবলৈ তেওঁ শিকি আছিলে যিদিনাখন লাইলুংখাম নৃত্য হ'ব মেডাম মেফি তেওঁলোকৰ কোনোবা এজন ওলালে নহয় একদম পণ্ডিত শংকৰী সংঘ এজন পণ্ডিত মানে সমাজত বিষ বাছ পবিব কৈ দিলে যে তহঁতি এনেকুৱা কৰিলে তহঁতক আমি এঘৰীয়া কৰিম নাহিলে নহয় নাচিবলৈ নৃত্যটো কিয় শিকিবলৈ বাধা দিছে শংকৰদেৱেতো নৃত্য শিকিবলৈ বাধা দিয়া নাই দেৱ দেৱী জীৱ বলি বিধান দিবলৈ কাৰণে নালাগে কৰিব নালাগে কিন্তু এইটো নৃত্যটোতো শিকিবলৈ পায় নৃত্যটো তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে কৃষ্টি সংস্কৃতি আনক কিছু শিকিব লাগে আমাৰ নিজৰ সংস্কৃতি বোলে সেইটোত কেনেকুৱা কৈছে সেই যিজন মানুহ সেই তেনেকুৱা মানুহৰ কাৰণে আচলতে বিতৰ্কটো হৈছে গম পাইছে নাই এনেই ইভাগে একো নাই শংকৰদেৱৰ আদৰ্শ তই নামানো নে মই নামানো সকলোৱে মানে শংকৰদেৱটো সকলোকে লৈ এক কৰিছিলে চুকাফাইটো জাতি ধৰ্ম তাতকৈ ওপৰত লগ খাই চবকে মিলি আহিছিলে বোলে সেই আহোম জাতি সেই আহোমৰ মাজতে লাগি শংকৰী তই মই মানে নাম ধৰ্মীয়া মই আহোম এই যিটো কাজিয়া যে এইটো কৰিব নাপাইছিলে এই কাজিয়া হ'লে কি হয় গম পাইছে একাংশ ৰাজনীতিবিদ আছে মাজত সোমাই ভাগ কৰি ল'ব তেওঁ ৰাজনীতিটো সফল কৰিব তাৰপিছত আমাৰ মাজতে ভাগ কৰি আমাৰ মানুহবোৰক ছিন্ন বিচ্ছিন্ন কৰি পেলাই একতাই বান্ধিবলৈ থাকিবলৈ দিয়া নাই সেইকাৰণে বুজিছ ভতিজা এইবোৰ কথা চিন্তা কৰি লাভ নাই আজি বলোৰামৰ দৰে আমি যেনেকৈ শংকৰী সংঘ হ'লোঁ তাৰ ঘৰলৈ আমি যাওঁ সি আমাৰ ঘৰলৈ আহে আমাৰ ঘৰত সকাম হ'লেও সি আহে যিটো নীতি নিয়মৰ প্ৰসাদ মুঠি খাব লাগে সি খায় আৰু তাৰ ঘৰলৈ সি গুচি যায় তাৰ ঘৰতো যাওঁ আমি খাই আহোঁ এনেকৈহে থাকিব লাগে শংকৰদেৱৰ যিটো আদৰ্শ মতে চলক তুমি ধৰ্ম এইটো লৈছা তোমাৰ মতে চলা কিন্তু এই যে বহিষ্কাৰ কৰা উলিয়াই দিয়া কাৰোবাৰ অনুষ্ঠানত উপস্থিত হ'লে বেয়া পোৱা কাৰোবাৰ তুলনি বিয়াত গ'লে বেয়া পোৱা এইটো শংকৰদেৱে কৰা নাছিল গতিকে সেই গৌৰা কিছুমান মানুহ কেন্দ্ৰীয় পৰ্যায় হওক জিলা পৰ্যায় এই গৌৰা মানুহবোৰৰ কাৰণে আচলতে আমাৰ মাজত বিভেদ হয় আৰু বিভেদটো সুবিধা লয় একাংশ ৰাজনীতিবিদে বুজিছোঁ তই এইবোৰ বাদ দে সেই নহয় আজি কাম কৰিবলৈ যাবি না সেইটো বলোৱাৰ ঘৰত মোৰ কাম শেষ হ'ল মই সেই নতুন কাম এটা লৈছোঁ যা যদি ওলাবি নহ'লে মই আকৌ বেলেগ যোগালী লৈ যাব লাগিব হ'ব দে সেইবোৰ কথা চিন্তা কৰি নাথাকোঁ মই এতিয়া দেই